হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। ৰাতিপুৱা শুই উঠি আজি দেখিছেনে অকণমান আগফালে বহোঁ বুলি ল'লোঁ। এই জংকী আহি মোক ইমান আমনি কৰি আছে, তাক বোলে হেনো মই মৰমেই কৰি থাকিব লাগে। দেখিছেনে বাৰে বাৰে হাতখন কেনেকৈ টানি লৈছে। আৰু তাকে দেখি ববতো হিংসা লাগিলে নহয়। এই ববও আহি পিনে মোৰ হাতখন টানি এনেকুৱাকৈ চেলেকিছে যেনিবা মই ৰাতিপুৱাই শুই উঠি মাংসহে খাই ল'লোঁ। আৰু সিহঁতৰ দুষ্টামিবোৰ দেখিছে কেনেকুৱা দুষ্ট কৰে সিহঁতি মোৰ লগত। আজি আহকচোন যাওঁ, মোৰ বাৰীখন চাওঁ কেনেকুৱানো কিনো মই বাৰীত লগাইছোঁ আৰু কেনেকৈ কৰিছোঁ। এয়া দেখিছেনে মই টাব কেইটামান কিনি লৈছিলোঁ, তাতে ভেন্দি কুটি কেইটামান কিনি আনি লগালোঁ। নহ'ব বুলি ভাবিছিলোঁ, কিন্তু ইমান ধুনীয়া হৈছে ভেন্দিকেইটা, আজি বোলো তাকে দুটামান ছিঙি লওঁ। তাৰ লগতে দেখিছেনে ইমান ধুনীয়াকৈ ভেন্দিবোৰ ডাঙৰ হৈছে। আৰু ভোট জলকীয়া পুলি কেইটামান লগাইছিলোঁ, এই বাস্কেটতে অকল মাটি দি পিনে লগালোঁ। খুব ধুনীয়া হৈছে। ছোৱালীজনী বিয়া আগতেই লগোৱা, গুটি নালাগিব ভাবিছিলোঁ, কিন্তু এতিয়া গুটি লাগিছে, বৰ ধুনীয়াকৈ লাগিছে। আৰু এই বিলাহীজোপা যে মই নিজে হোৱা, কিন্তু ইমান ধুনীয়াকৈ লাগিছে, ইমান মৰম লগাকৈ দেখিছেনে ভেন্দি আৰু বিলাহী। আৰু এই এমেৰেলিজোপা, এইজোপা মই এনেই বাৰী চুকতে পলিথিনৰ পেকতে লগাই থৈছোঁ। এইজোপা মই অনলাইন কিনিছিলোঁ, ইমান ধুনীয়া ৰংটো দেখিছেনে, খুব ধুনীয়া। আৰু এই তগৰ ফুলপাহ দেখিছেনে, এই বহাগ বিহু যাবৰে হ'ল, কিন্তু মোৰ তগৰজোপা এতিয়াও ইমান কলিয়াইছে, কিন্তু এপাহো ফুল ফুলা নাই। আপোনালোকৰ ফুলিছেনে বাৰু জনাবচোন। কাৰ কাৰ বাৰীত কিমান ফুলিছে মোক এবাৰ কমেণ্ট কৰি জনাবচোন দেই। এইজোপা দেখিছেনে ডেণ্টাছ, 3 বছৰ হ'ল এই ডেণ্টাছজোপা মই কিনি অনা। ইয়াক মই মাজে মাজে কলিকেইটা ছিঙি দিওঁ, এতিয়াও ইমান ধুনীয়াকৈ ফুলি আছে। এইকেইজোপা দেখিছেনে কলিয়াছ, এই কলিয়াজোপা দেখিলে ইমান মৰম লাগে, দেখিছেনে। কিছুমান ফুলৰ নাম অৱশ্যে মই নাজানো। এইজোপা জাৰবেৰা, আৰু এইজোপা দেখিছেনে জবা। এইজোপা হাইব্ৰিড জবা হয়, এটা কলি ওলায়ে আছে, ফুলিলে বৰ মৰম লাগে। আৰু ইউফৰবিয়াজোপা ফুলি শেষেই হৈ গ'ল। আৰু পইনচেটিয়াজোপা এতিয়াও ফুলি আছে। এইজোপা পইনচেটিয়া মই ফেব্ৰুৱাৰী মাহতে কাটিং কৰি দিছিলোঁ, এতিয়া ইমান ধুনীয়াকৈ কুঁহিবোৰ ওলাইছে। আৰু এইজোপা ক্ৰটন দেখিছেনে, ইমান ধুনীয়া লাগিছে, জোপোহা হৈ আছে। এইজোপা দেশী ক্ৰটন হয়। এইজোপা তথাপিতো ইমান ধুনীয়াকৈ কোমলীয়াকৈ কুঁহিবোৰ ওলাইছে, খুব ধুনীয়া লাগিছে। আৰু এইজোপা দেখিছেনে সৰু সৰু গোলাপজোপা, ইমান অকণমানি অকণমানি সৰু সৰু গোলাপ, ৰংটো ইমান মৰম লগা, ইমান ধুনীয়াকৈ ফুলিছে, দেখিলে বৰ মৰম লাগে। আৰু আটাইতকৈ ভাল লগা কথা হ'ল যে এই যে দেখিছেনে ৰঙা ৰঙা টাবকেইটা, এই গোটেইকেইটা টাব হ'ল চিমেণ্টৰ টাব, আৰু এইকেইটা টাব মই নিজেই বনোৱা টাব। আপোনালোকক টাব বনোৱাৰ যদি ভিডিঅ' লাগে মোক কমেণ্টত জনাবচোন, মই আপোনালোকক ভিডিঅ'ত কৰি পিনে আপোনালোকক আকৌ নতুন এটা ভিডিঅ' এইকেইটা টাবো দেখিছে নহয়, এইকেইটাও মই নিজেই বনোৱা। কেনেকুৱা লাগিছে জনাবচোন দেই। আজি মুঠতে হেঁপাহ পলোৱাই বিলাহী ছিঙিলোঁ, ইমান ধুনীয়া হৈছে বিলাহীখিনি, কণ বিলাহী একদম সৰু মাছৰ লগত খাওঁ খাওঁ লাগিছে। আৰু এই ভেন্দিখিনি দেখিছে ইমান ধুনীয়া লাগিছে, একদম তাজা তাজা। আৰু আজি আমাৰ ছোৱালীজনীয়ে লুচি খাওঁ বুলি কোৱাৰ কাৰণে একদম বাপেকে আৰু মোৰ সময় নাই বুলি ধুনীয়াকৈ লুচি বনাইছে, দেখিছেনে। একদম গোল গোলকৈ লুচিবোৰ বনাই আৰু প্ৰেছাৰ কুকাৰত একদম চানা দালি দি লৈছে। আৰু এয়া দেখিছেনে একদম কি ধুনীয়াকৈ ফুলা ফুলা লুচি বনাইছে, একদম দেখিলে খাওঁ খাওঁ লাগি গৈছে। আৰু একদম পিঁয়াজ দি ৰঙা জলকীয়া দি একদম তেওঁ কি সুন্দৰকৈ চানা দালিখিনি ভাজিছে নহয়, দেখিলে আপোনালোকৰ খাওঁ খাওঁ লাগিবই। আমাৰ মানুহজনে মাজে মাজে কেতিয়াবা মোক এনেকৈ বনাই খুৱায় বাৰু, কিন্তু তেওঁ মন যাব লাগিব তেতিয়াহে খুৱায়। আৰু এয়া থালিখন ৰেডি হৈ গ'ল। আৰু দেখিছেনে এইকেইটা খেলি খেলি দুষ্টকেইটা ভাগৰ লাগিলে এতিয়া শুইছে। এতিয়া মই ৰেডি হৈ পিনে আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ বুলি ওলালোঁ। আশাসকলৰ ইনচেণ্টিভখিনি লগত লৈ পিনে মই সিহঁতৰ ইনচেণ্টিভ পোৱাৰ দায়িত্বটো মোৰ যে, সেইটো কাৰণে মই ইনচেণ্টিভখিনি সময়মতে জমা দিওঁ বুলি গ'লোঁ। আৰু এই গধূলি সময়ত বৌজনীয়ে ফোন কৰিলে জানেনে, এই আমাৰ ওচৰৰ আইতাগৰাকী বোলে হেনো 83 বছৰ বয়স হ'ল। এই যে দেখিছে ন আইতাগৰাকী, তেওঁক নামঘৰতে আমাক পায়স এভাগি দিছে বোলে, সকলোকে খাবৰ কাৰণে মাতিলে। এই যে আইতাগৰাকী দেখিছে নহয়, আইতাগৰাকী হেনো 83 বছৰ বয়স হ'ল। খুব মৰম লগা আইতাগৰাকী, আৰু সদায় আইতাগৰাকী দীৰ্ঘায়ু হওক আৰু লোকলমে সুস্বাস্থ্যৰে জীয়াই থাকক বুলি আপোনালোকে আশীৰ্বাদ কৰি চাই কেনেকুৱা লাগিলে জনাব। আৰু যদিহে ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।